প্ৰমোদ বড়ো অৱস্থা সেইটো ছুইজাৰলেণ্ডত থাকিব মই মাটি বিক্ৰী কৰিছে 22 কোটিৰ হয় 22 কোটিৰ মাটি বিক্ৰী কৰিছে গুৱাহাটীৰ সেইটো চন্দন ব্ৰহ্মই কিনি দিয়া মাটি 5 বছৰ মই সদনত যোৱা নাই আমাৰ লিডাৰ আছে লিডাৰ বনাই দিছে কথা সেইটো আমাৰ দিনত যিবিলাক ঘটনা হৈছে ইয়াত কোন জড়িত আছে প্ৰমোদ বড়ো নিজে এটা একেলগে আছে ইহঁতে আপোনাক চ্যালেঞ্জ কৰিছে এই মোৰ লগত এইবিলাক মানুহ মোৰ লগত চ্যালেঞ্জ কৰিব পাৰে সভা অনুষ্ঠিত কৰিছে এৱাৰনেছ প্ৰগ্ৰাম অনুষ্ঠিত কৰিছে আপচুতো এনেকুৱা ৰাজনীতিত ডাইৰেক্ট জড়িত হ'বই নালাগিছিল UPPLৰ যিখিনি একজন দুইজন জিকিব পাৰে ইহঁতে আমাৰ দলত আহিব চিয়ৰ কিন্তু আমি নলম বুলি কৈছে আমাৰ 20+ BPF-টো বাকী কেইটা দল কৈ দিয়ক বাকীটো আমাৰ ছেকেণ্ডত আহিব বিজেপি কেইটা পাব এইটো 10+ আৰামছে UPPLটো লাষ্ট 100% পূজাৰ মাজতে আমাৰ চব মানে জিলাপি খাবলৈ পোৱা যাব দুৰ্গা পূজাৰ জিলাপি ভালকৈ খোৱা হ'ব দুৰ্গা পূজা মিঠাইটো ভাল খোৱা মিঠাই আপোনালোককে খুৱাম আমি যিহেতু আমিও খাম নাই আমি জিকিব চৰকাৰ বনাব যিহেতু আপোনালোকক আমি খুৱাব ছাৰ প্ৰমোদ বড়ো এটা কথা কৈ আছে মিটিংবিলাকত যে আপুনি 5 বছৰে আপোনাৰ সদনলৈ নগ'ল তাৰপিছত আপোনাক মানুহে অট'মেটিক এনেই ৰিজেক্ট কৰিছে বুলি কৈছে কি কয় তেওঁ 5 বছৰ মই সদনত যোৱা নাই আমাৰ লিডাৰ আছে লিডাৰ বনাই দিছে কথা সেইটো আমাৰ অপজিশ্যন লিডাৰ আছে আমি দেৰাচাত বছৰমতে আমি বনাই দিছে দেৰাচাতে এটেম্প ৰাখিছে বাছ আমাৰ কি প্ৰয়োজন আছে লিডাৰ অপজিশ্যন লিডাৰ বনাই দিছে ইয়ে চব ক'ব আমাৰ আৰু প্ৰমোদ বড়োৱে কৈ আছে যে হাগামা মহিলাই দিনত বৰ সন্তাস হৈছিলে গুলীবাৰুদ ফুটিছিলে কোনে কৰিছে কিন্তু প্ৰমোদ বড়ো নিজে জানে আমাৰ দিনত যিবিলাক ঘটনা হৈছে ইয়াত কোন জড়িত আছে প্ৰমোদ বড়ো নিজে এতিয়া একেলগে আছে ইহঁতে খাম্পাই আপোনাৰ কথা কৈছে আপোনাক হৰুৱাবই বুলি খাম্পা লাভ নাই খাম্পা লাভ নাই খুব বেয়াকৈ হাৰিব 10,000 15,000 ডিফাৰেঞ্চত হাৰিব সি খেলিবই নালাগিছিল ইলেকশ্যন কথাই আপোনাক চ্যালেঞ্জ কৰিছে এই মোৰ লগত এইবিলাক মানুহ মোৰ লগত চ্যালেঞ্জ কৰিব পাৰে ছাৰ UPPLৰ হৈ পেলাই গাঁৱে গাঁৱে সভা অনুষ্ঠিত কৰিছে এৱাৰনেছ প্ৰগ্ৰাম অনুষ্ঠিত কৰিছে আপচুতো এনেকুৱা ৰাজনীতিত ডাইৰেক্ট জড়িত হ'বই নালাগিছিল সেইকাৰণে কৈছোঁ মই আজি বড়ো ভাষাতে মই কৈছোঁ যে আপচু হ'ল আমাৰ বড়ো জাতীয় ছাত্ৰ সংগঠন এই সংগঠনটো কিন্তু ইয়াৰ যিখিনি লিডাৰশ্বিপ এই লিডাৰশ্বিপত থকা লিডাৰ্ছসকলে ভাল কাম কৰা নাই এইবিলাক কমেণ্ট দিব নালাগে কিবা গাঁও গঠন কৰিব কিবা FRC কমিটিটো কাটি দিব এইবিলাক এটা আইন হৈ গ'ল সেইটো ভাঙা বস্তু নহয় কাটা যোৱা বস্তু নহয় সেইটো আইন এইবিলাক কথা কিয় কয় হাগামা হেৰি প্ৰমোদ বড়োৱে এটা কথা কৈ আছে আপোনাৰ সম্পত্তিৰ কথাখিনি কৈ আছে কি সম্পত্তি কৈছে আপুনি বোলে 22 লাখ টকাৰ মাটি বিক্ৰী কৰিছে 22 কোটি তাৰপৰা কিন্তু আপোনাৰ সম্পত্তি তালিকাখন বহুত দীঘলীয়া আপোনাৰ পত্নীৰ সম্পত্তি তালিকা বহুত দীঘলীয়া আপুনি মিছা কথা কৈছে বুলি কৈছে এইবিলাক কি হিচাপ কৰিব যাম ভাই এইবিলাক হিচাপ কৰি কি টাইম নষ্ট কৰিব সি মই মাটি বিক্ৰী কৰিছে 22 কোটিৰ হয় 22 কোটিৰ মাটি বিক্ৰী কৰিছে গুৱাহাটীৰ সেইটো চন্দন ব্ৰহ্মই কিনি দিয়া মাটি মোক চন্দন ব্ৰহ্মই কিনি দিয়া মাটি সেইটো সাংসদ জয়ন্ত বসুমতাৰী ইয়াতে যেতিয়া প্ৰচাৰ কৰিব আহিছিলে তেওঁ কৈছে যে ইলেকশ্যনৰ পিছত BPF-ক মেগনিফাইং গ্লাছেৰে চাব লাগিব এইবিলাক সুধিব নালাগে মুঠতে BPF-এ চৰকাৰ বনাবলৈ গৈ আছে 100% BTC-ত আৰু UPPLৰ যিখিনি একজন দুইজন জিকিব পাৰে ইহঁতে আমাৰ দলত আহিব চিয়ৰ কিন্তু আমি নলম বুলি কৈছে UPPLৰ কোনোবা একজন দুইজন জিকিব ইহঁতে আমি চৰকাৰ বনাৰ লগে লগে আমাৰ দলত আহিব বিচাৰিব কিন্তু আমি নলম আপুনি প্ৰেডিকশ্যন বৰ ধুনীয়া কৰে আচলতে এইবাৰ নিৰ্বাচনত কোনে কিমান আসন পাব আপোনালোকৰ আমাৰ 20+ BPF-টো আৰু বাকী কেইটা দল কৈ দিয়ক বাকীটো আমাৰ ছেকেণ্ডত আহিব বিজেপি কেইটা পাব এইটো 10+ আৰামছে UPPLটো লাষ্ট কেইটা পাব তেন্তে 2টা 3টা বা 1টা নাপায় ক'ৰবা যদি ইহঁতৰ যদি কপালটো ভাল লাভটো যদি মিলি যায় 1টা 2টা জিকিব পাৰে প্ৰমোদ বড়ো অৱস্থা সেইটো ছুইজাৰলেণ্ডত থাকিব গোটেই অসমত উচ্ছেদ চলাই আছে আমাৰ BTC পাৰ্টত হোৱা নাই আৰু আমি চৰকাৰৰ লগত আলোচনা কৰি পেলাই আমাৰ BTC
সেইটো যাতে হ'ব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা লওঁ বাছ